নমস্কাৰ। আজি মোৰ কলমৰ কথা চেনেলত আপোনালোকৰ আন্তৰিক স্বাগতম। আজি মোৰ চেনেলৰ প্ৰথম গল্প কঠোৰ পৰিশ্ৰমে যেতিয়া সফলতা আনে। আৰু 200 টকা এটা বঢ়াই দিব দাদা। নন্দাৰ কথাত খং উঠিল ৰূপীৰ। হয়ো নন্দা, যোৱা মাহতো তোক 200 টকা এটা বঢ়াই দিছিলোঁ, আকৌ 200 টকা বেছি। তোৰচোন একোতেই দাবী পূৰণ নহয়। মই ৰুবীক ক'লোঁ, আহ ৰুবী, ইমান খং কৰিলে জানো হয়। নন্দাক আৰু 200 টকা এটা দিলোঁ। তাইৰ মুখত তেতিয়া এটা সুখৰ হাঁহি দেখা পালোঁ। টকাখিনি লৈ আকৌ ঘৰৰ কামত ব্যস্ত হৈ পৰিল। নন্দা, ছোৱালীজনী বৰ শান্ত, বেছি কথা নকয়, একে মনে নিজৰ কামখিনি কৰি ওলাই যায় বেলেগৰ ঘৰলৈ। সদায় কাম কৰি গৈ থাকে, যেনিবা তাইৰ কোনো ক্লান্তি নাই। নন্দাই আমাৰ ঘৰত কাম কৰা 6 মাহ হৈছে। আগতে বেলেগ এজনীয়ে কৰিছিলে। তাই কাম এৰি গুচি যোৱাৰ সময়ত নন্দাক কামটো দি গ'ল। যদিও নন্দাই খৰধৰকৈ কাম কৰে, নন্দাৰ কামবোৰ যথেষ্ট চাফা আৰু পৰিপাটি, গতিকে ৰুবীয়েও আৰু আপত্তি নকৰিলে। সেইদিনা ড্ৰয়িং ৰুমত সোমোৱাৰ লগে লগে আচৰিত হ'লোঁ চাই। নন্দাই মোৰ ইংলিছ পেপাৰখনক মন দি পঢ়ি আছিল। মই সুধিলোঁ, নন্দা, তই ইংলিছ পঢ়িব জানো? নন্দাই মূৰখন দোলাই সন্মতি জনালে। সুধিলোঁ, কিমান পঢ়িছ তই? নন্দাই ক'লে, মেট্ৰিক পাছ কৰি উচ্চ মাধ্যমিকত ভৰ্তি হৈছিলোঁ দাদা। কিন্তু মই গাঁৱৰ ছোৱালী, গতিকে মা দেউতাই মোক সোনকালে বিয়া দি দিলে। তাৰপিছত আৰু পঢ়া নহ'ল। ছোৱালীজনীৰ দুৰ্দশাৰ কথা ভাবি সেইদিনা মোৰ বৰ বেয়া লাগিছিল। শিক্ষাৰ সুযোগ পালে হয়তো বহুত প্ৰতিষ্ঠিত হ'ব পাৰিলেহেঁতেন। সিদিনাখন কিটচেনত ৰুবী আৰু নন্দাৰ কথোপকথন শুনিলোঁ। নন্দাই ক'লে, বাইদেউ, 2 দিন ছুটি দিব পাৰিব নেকি? ৰুবীয়ে ক'লে, নাই, এতিয়া ছুটি দিব নোৱাৰিম, মোৰ গা ভাল নহয়, তোৰ আহিবই লাগিব। নন্দাই সিদিনা মুখ মেলি ক'ব পৰা নাছিল যে কেইদিনমানৰ পিছত ল'ৰাটোৰ পৰীক্ষা আৰম্ভ হ'ব, গতিকে তাই ছুটি বিচাৰিছিল। ৰুবী কিটচেনৰ পৰা ওলাই অহাত মই ক'লোঁ, তোমাৰ শৰীৰটো ঠিকেই আছে, গতিকে ছুটিটো কিয় নিদিলা? ৰুবীয়ে চিঞৰি উঠি ক'লে, তুমিতো গুচি যাবা তোমাৰ স্কুললৈ, আৰু তাই নাহিলে সকলো কাম মোৰ অকলেই কৰিব লাগিব, সেই কোনো ছুটি দিয়া নহ'ব। মই লাহেকৈ ক'লোঁ, ছুটি বিচৰাৰ কাৰণটোতো সুধিব পাৰিলা হয়। কিন্তু ৰুবীয়ে মোৰ কথা আওকাণ কৰি গুচি গ'ল। এইকেইদিন ৰাতি নন্দাৰ টোপনি নাই। সোনকালে উঠি ল'ৰাটোৰ বাবে ৰন্ধা বঢ়া কৰিব লাগে, নহ'লে যে পৰীক্ষাৰ কেইদিন ল'ৰাটো খালী পেটত যাব লাগিব। ৰাতিপুৱা ল'ৰাটোৱে উঠি কিতাপত মুখ পুতি বহি থাকে। নন্দাই ল'ৰাটোক নিজ হাতেৰে খুৱাই দিয়ে। তাৰপিছত পুতেকক ভালকৈ পৰীক্ষা দিবলৈ কৈ ৰাস্তা পিনে দৌৰে। কামৰ ঘৰত যাবলৈ দেৰি হ'লে আকৌ সমস্যা। নন্দাই আজিকালি অকণমান সোনকালে ঘূৰি আহিবলৈ চেষ্টা কৰে, পৰীক্ষাৰ পৰা উভতি অহা ল'ৰাটোৰ মুখত অলপ দালি ভাত তুলি ধৰাৰ আশাত। কেতিয়াবা কোনোবাই আগতীয়াকৈ ঘূৰি অহাৰ অনুমতি দিয়ে, আকৌ কোনোবাই নিদিয়ে। এইদৰেই নন্দাৰ ল'ৰাৰ পৰীক্ষা শেষ হ'ল। নন্দাৰ বহুত সপোন তাইৰ ল'ৰাটোক লৈ। এদিন বহুত পঢ়া শুনা কৰি প্ৰতিষ্ঠিত হ'ব সি। পঢ়া শুনা বন্ধ কৰি মা দেউতাই তাইক বিয়া দিছিলে। তাৰ 2 বছৰ পিছত ল'ৰাটোৰ জন্ম হ'ল। স্বামী ভোলা দূৰৈৰ চহৰ এখনত কাম কৰিবলৈ গৈছিল, কিন্তু আৰু কেতিয়াও ঘূৰি নাহিলে। নন্দা ৰৈ আছে একমাত্ৰ পুত্ৰক খামুচি ধৰি। নন্দাই নিজে বহুত কষ্ট ভোগ কৰিলেও পুত্ৰৰ সকলো প্ৰয়োজন পূৰণ কৰিবলৈ চেষ্টা কৰে। যদিও উচ্চ শ্ৰেণীত পদোন্নতি হোৱাৰ পিছত পুত্ৰৰ টিউচনৰ টকা সংগ্ৰহ কৰিবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হৈছে নন্দাৰ, তথাপিও নন্দাই কঠোৰ পৰিশ্ৰম কৰি টকা যোগান ধৰিছে। আজি ৰাতিপুৱা বাতৰি কাকতখন পায়েই মোৰ মনটো অত্যন্ত আনন্দিত হৈ পৰিল। আমাৰ স্কুলৰ ছাত্ৰ আনন্দ এইবাৰ উচ্চ মাধ্যমিকৰ প্ৰথম 10জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত এজন হৈছে। বাৰে বাৰে ভাবিছোঁ, ল'ৰাটো সঁচাই জিনিয়াছ। ল'ৰাটো আমাৰ স্কুলৰ নাম উজ্জ্বল কৰি তুলিলে। আনন্দৰ শিক্ষক হিচাপে মই বহুত সুখী। অৱসৰৰ এবছৰ আগতে মোৰ বাবে এয়া এক ডাঙৰ প্ৰাপ্তি। আমাৰ স্কুলখনৰ কোনো ছাত্ৰই আগতে ইমান ভাল ফলাফল লাভ কৰিব নোৱাৰিলে। আজি সাংবাদিকসকল আমাৰ স্কুললৈ আহিব পাৰে। দামী চাৰ্ট, পেণ্ট, বুট পিন্ধি সোনকালে সাজু হ'লোঁ। মই কৃতিমান ছাত্ৰৰ শিক্ষক বুলি কথা।
ৰুবিয়ে ওচৰতে কৈ আছে, নন্দাৰ কি বুদ্ধি চাওকচোন, নোকোৱাকৈয়ে আজি কামত নাহিলে। কালিও পাৰো তাইক কামত নাৰাখোঁ কৈ দিলোঁ। এতিয়া মোৰ আৰু এয়া শুনাৰ মন নাই। মই স্কুললৈ ওলাই গ'লোঁ। স্কুলত উপস্থিত হৈ আনন্দক বহুত আশীৰ্বাদ কৰিলোঁ। ৰিজাল্ট দিয়া হৈছে, সকলো ছাৰ বাইদেউসকল তাত উপস্থিত আছে। এজন শিক্ষকে ক'লে, আনন্দ, তুমি ইমান ভাল নম্বৰ পাইছা, তোমাৰ অধ্যৱসায়ৰ কথা সৰু সৰু কনিষ্ঠ ভাই ভণ্টিসকলক কোৱা। আনন্দই ক'ব ধৰিলে, মই কেৱল মন দি পঢ়িছোঁ, সফলতা পাইছোঁ, গতিকে আপোনালোকে মোৰ সফলতা দেখিছে। কিন্তু মোৰ এই সফলতাৰ আঁৰত আছে এজন ব্যক্তিৰ কঠোৰ পৰিশ্ৰম, যাৰ বাবে মই সফল হ'বলৈ সক্ষম হৈছোঁ। আজি আপোনালোকক তেওঁক দেখুৱাম। আমাৰ স্কুলৰ বেষ্ট ল'ৰাটো হঠাৎ দৌৰি গ'ল স্কুলৰ গেটলৈ আৰু দেখিলোঁ এগৰাকী মহিলাক হাতত ধৰি টানি ভিতৰলৈ লৈ আনিছে। কিন্তু তাইৰ মুখখন যে মোৰ বাবে বহুদিনৰ চিনাকি। তাই বেলেগ আৰু কোনো নহয়, আমাৰ ঘৰত কাম কৰা ছোৱালী নন্দা। মই আজি মুখখন তুলি চাব নোৱাৰিলোঁ নন্দাৰ ফালে। তাইৰ মুখত বিজয়ৰ হাঁহি। মই এই বিদ্যালয়ৰ কৃতিমান ছাত্ৰৰ শিক্ষক আৰু তাই যে সেই ছাত্ৰৰে মা। মই তাৰ পৰা আঁতৰি আহিলোঁ। নন্দাৰ আজি কামত নোযোৱাটো মোৰ পত্নীৰ অশান্তিৰ কাৰণ। তাইতো নাজানেই আজি নন্দাৰ ল'ৰাৰ ৰিজাল্ট ওলাইছে। মোৰ বিদ্যালয়ৰ যোন ছাত্ৰজনৰ বাবে মই আজি ইমান সুখী, পৰীক্ষা সময়ত তাক ভালকৈ খাবলৈ দিবৰ কাৰণেও তাৰ মাকে ছুটি নাপালে। এদিন সেই ল'ৰাটোৰ কিতাপ কিনাৰ বাবে 200 টকা বেছি দিবলৈ গৈও মোৰ পত্নীয়ে কিমান কথা কৈছে। আচলতে আমি হয়তো ভাবিব নোৱাৰোঁ এগৰাকী মানুহৰ ঘৰত কাম কৰি খোৱা ছোৱালীৰ সন্তান ইমান মেধাৱী হ'ব পাৰে। কিন্তু বাস্তৱত এনেকুৱাই হয়। আমি কেৱল আমাৰ সমস্যাটোহে দেখিবলৈ পাওঁ, কিন্তু তেওঁলোকৰো যেন ছুটি লাগে, টকাৰ প্ৰয়োজন আছে, সেইটো আমি পাহৰি যাওঁ। ঘৰত পোৱাৰ পাছত পত্নীয়ে আৰম্ভ কৰিলে, কাইলৈ নন্দা আহিলে তাইক হিচাপ কৰি টকাখিনি দি দিব আৰু আহিব নালাগে তাইৰ। সন্তানৰ জীৱনৰ ইমান গুৰুত্বপূৰ্ণ দিনত কাম কৰিব নহা বাবেই এগৰাকী মাতৃয়ে চাকৰি হেৰুৱাব ধৰিছে। গোটেই কাহিনীটো নাজানিলে হয়তো ময়ো এইটোৱেই কৰিলোঁহেঁতেন। কিন্তু পত্নীক কাষত বহুৱাই মই ক'লোঁ, তোমাৰ ল'ৰাটো যদি পৰীক্ষাত শীৰ্ষ 10 জনৰ ভিতৰত এজন হ'ল হয়, তেন্তে তুমি তাৰ কাষত নাথাকিবানে? ৰুবি আচৰিত হৈ ক'লে, মানে? সকলোবোৰ কথা কোৱাৰ পাছত ৰুবিৰ চকুত অনুশোচনা দেখা পালোঁ। পাছদিনা ৰাতিপুৱা ৰুবিয়ে মোক সোনকালে টোপনিৰ পৰা জগাই বজাৰলৈ পঠিয়ালে। বজাৰলৈ অহাৰ লগে লগে ৰুবিয়ে নিজেই ৰন্ধা বঢ়া আৰম্ভ কৰিলে। নন্দাই চাগে মনে মনে ভাবি আহিছিল আজি বহুত গালি শুনিব বুলি। তাই আহি কামত হাত দিবলৈ যাওঁতেই ৰুবিয়ে ক'লে, ছফাত বহ, মই আহি আছোঁ। নন্দাৰ চকুত দুশ্চিন্তা, মনটো বেয়া। মই দেখিলোঁ মোৰ খঙাল পত্নীয়ে কিছুমান টিফিন বক্স আনি নন্দাৰ হাতত তুলি দিলে আৰু ক'লে, মোক সকলো কথা নকলি কিয়? এইবোৰ ল'ৰাটোক খাব দিবি, কবি মই পঠিয়াইছোঁ বুলি, আৰু এদিন আমাৰ ঘৰত লৈ আহিবি। ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ আমাক পাহৰিব ধৰিছে বুজিছ, গতিকে মনটো সদায় ভাল নাথাকেও। যা, তোৰ 2 দিন ছুটি, মই সকলো কাম চম্ভালি ল'ম। মই ক'লোঁ, নন্দা, এয়া লোৱা মোৰ প্ৰিয় ছাত্ৰ আনন্দৰ কাৰণে উপহাৰ, তাৰ শিক্ষকৰ ফালৰ পৰা। কৈ নতুন কাপোৰৰ পেকেট দুটা তাইৰ হাতত তুলি ধৰিলোঁ। নন্দাই আচৰিত হৈ মোৰ ফালে চালে। মই ক'লোঁ, হয় নন্দা, মই তোৰ ল'ৰাৰ স্কুলৰ শিক্ষক, যিজনে তোৰ ল'ৰাৰ সাফল্য দেখিছে, কিন্তু তাৰ পিছত থকা তোৰ পৰিশ্ৰমৰ খোজ ৰখা নাই। আজি মই নন্দাৰ মুখত সেই একেই হাঁহি দেখিলোঁ, যিটো হাঁহি মই যোৱাবাৰ 200 টকা বেছি দিওঁতে দেখিছিলোঁ। সমাপ্ত। আপোনালোকৰ কেনে লাগিছে কমেণ্ট বক্সত জনাব।